হয় এটি আজি ভিডিঅ' এটা বনাইছোঁ। সৰ্বপ্ৰথমে মোৰ বিবি ব্লগছ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টি জাষ্ট আপোনালোকৰ আমাৰ কিছুমান মানে লাইফৰ প্ৰেক্টিকেল যিটো মানে সঁচা হয় সেই সঁচাটোৰ ওপৰত ডিপেণ্ড কৰি মই এই ভিডিঅ'টো বনাইছোঁ। আমি সকলোৱে আইনষ্টাইনৰ নাম শুনিছোঁ। আইনষ্টাইনৰ বিষয়ে জাষ্ট মই আইনষ্টাইনৰ দুটামান কথা মই ক'বলৈ ওলাইছোঁ যে এজন ভাল মানুহৰ লগত যদি কোনোবা এজন মানুহ থাকে তেখেতৰ জীৱনত মানে কেনেকুৱা চেঞ্জেছ আহি পৰে আৰু তেখেতে কেনেকুৱা ধৰণৰ কাম কৰিব পাৰে, মই সেই কথাটোকে এই ভিডিঅ'টোত মই ক'বলৈ ওলাইছোঁ। ফাৰ্ষ্ট অফ অল আইনষ্টাইনৰ এনে কিছুমান মিটিং থাকে যি মিটিঙত আপোনাৰ বহুত ডাঙৰ ডাঙৰ মিটিং, তাতে আপোনাৰ আইনষ্টাইনে সদায় ভাষণ দি গৈ থাকে। তো লগত যিজন ড্ৰাইভাৰ যায় সেই ড্ৰাইভাৰজনে আইনষ্টাইনে যি ভাষণ দিয়ে সেই ভাষণবিলাক গোটেইকেইটা মুখস্থ কৰি পেলাব।